ফাইনেলি আমি আহি পালোঁ নদীয়ে ভাঙা পুলত। এইটো মই আপোনালোকে কেনেকৈ ভাঙিছে এইটো মই আপোনালোকে দেখাম। তেনেহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিতৰতো কেনেকৈ আছে আপোনালোকে চাওক, পুলটো চাওক আপোনালোকে। এইটো এইপিনে পৰা ভাঙিছে চাওক আপোনালোকে। এইপিনে আমি ক্লাছ 1 পৰা ক্লাছ 5 লৈকে পঢ়া স্কুলখন আপোনালোকক মই দেখাম। ৰাস্তা দূৰত আছো, মই গৈ আছো আপোনালোকে এইটো মই দেখাবলৈ। এইটো চাওক আপোনালোকে, মই ক্লাছ 1 পৰা ক্লাছ 5 লগত এইটো মই স্কুলত পঢ়িছিলোঁ। এইটো স্কুলটো আপোনালোকে চাওক। এইটো গেট হয়। এইটো আমি ক্লাছ 1 ৰোৱা গছটো আছে, ইমান ডাঙৰ হৈছে আজি 4-5 বছৰমান হৈছে। এইটো ৱাল আমাৰ। স্কুলতো বহিলে স্কুলটো গেট বন্ধ আছে যে আজি, সেইকাৰণে মই আজি বাহিৰত পলাই আপোনালোকে দেখাইছোঁ। আপোনালোকে চাওক। আপোনালোকে এইটোৱে চালে তেনেহ'লে আজিৰ ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।